আকৌ আজি আহিলোঁ নতুন কামৰ যাত্ৰা আৰু কিনো কাম সকলো দেখুৱাই আছোঁ বলক। এয়া দেখিছোনে পুৰা সৰ্বপূৰ্ণ কাম হয়, মানে আগতেও আহি আছিলোঁ নোহোৱা নহয়, মানে এবছৰ মানুহ নকৰা আৰু আজি প্ৰথমটো দিন বুলি ক'ব পাৰি এইটো কামত। মানে আজি গাঁৱতে কৰি আছোঁ আৰু এইফালে আমাৰ কামত ধৰিলে এতিয়া মই কামত ধৰিব লাগিব বলক। হাজিৰা কৰা মানুহ মোৰ সপোনো সৰু, হাজিৰা কৰা মানুহ মোৰ সপোনো সৰু, দুবেলা দুমুঠি খোৱাৰ ভৰ, সপোনো তেনেই সৰু, হাজিৰা কৰা মানুহ। এয়া চাহ খাবলৈ হৈ গ'ল, এতিয়া চাহখিনি খাই লওঁ আৰু খাবলৈ আছে চাউলৰ ৰুটি আৰু ইয়াৰ দুয়োটাই বহি ল'লোঁ। এতিয়া চাহখিনি খোৱাই কথা, এতিয়া চাহখিনি খাই লওঁ ৰ'বা। এতিয়া নহ'লে ঠাণ্ডা পৰে চাহখিনি খাবলৈ ভাল লাগিব নহয়। আৰু আমাৰ দুপৰীয়া ভাত খোৱাও হ'ল, মানে ৰেষ্ট লোৱাও হ'লে আৰু এতিয়া কামত থৈ লাগে বলক। আৰু আমি কাম চাম সামৰি চুলি কাটিবলৈ কৈ আছোঁ, মানে লগতো চুলি কাটিব আৰু মই নেকাটো বুলি ভাবিছোঁ, মানে বিহুত আহিব হ'লে মানে বিহুৰ আগতে কাটিম আৰু